আহি গ'ল लोगों को आते हैं दो नजर हम मगर देखो दो नहीं ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं মানুহ যাইছো কইতে সাধু যাইছো লাগাইলে ডেভেলপ এটা পান খাইছো বহুত পান আমার পাশ ভাগে এখন জিগর খাইছে বীর বীর দাঁড়ান বীর আছে ইয়াত আসলে এইটো বিল কিমান ডাঙৰ আপোনালোকে চাব পাৰে মোটামুটি 2 কিলোমিটাৰ দৈৰ্ঘ্য আছে ইয়াৰ আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকে চাব পাৰে এইবোৰ পথাৰ কি ডাঙৰ ডাঙৰ আমাৰ গাঁৱৰ চাওক আপোনালোকে কেনে গাঁৱলৈ যায় আছো ইয়াত চব মাছৰে কাৰবাৰ চব মাছে চাব লাগে আৰু এইখন ব্ৰিজ ব্ৰহ্মপুত্ৰ এনে দলং এখন বেলেগ ন আমি এতিয়া তললৈ যিকে যাইছো এইখন ইয়াতে ফাংচন হয় তাতে ফাংচন ফিল্ড এইখন তাৰপিছত আগত এখন সত্ৰ আছে সত্ৰখন আমি এতিয়া নাযাওঁ এই এপিন্দি গ'লে এখন সত্ৰ পায় এতিয়া নাযাওঁ আমাৰ টাইম নাই এতিয়াই বহুত আগত যাব লাগে থুইৰ পৰা আৰু আমি এতিয়া পাই গ'লোঁ এইটো থুইৰ চক হা চিডিয়াই যোৰ চিডিয়াই এইটো চাব পাৰা আপোনালোকে এইটো ইয়াত থুই চক পাই গ'লোঁ আমি তাৰপিছত আগে যাইছোঁ আমি পুৰা যাইছোঁ একদম জোচত তাৰপিছত আমি এখন দলং পাই গ'লোঁ ধৰিবে নাগে ক'ত কি যাইছোঁ একদম ভিতৰৰ জেগাত আহিছোঁ কোনো গমেই পোৱা নাই কি বোৰ আগত দেখি ৰাস্তা নাই চাগে কিয় মাথা উৰি আপোনালোকে চাব পাৰে যে আমি কেনেকুৱা জেগাত আছোঁ একদম গাঁৱলৈ গাঁৱত চাওঁ গাঁৱত আৰু চানি কিবা কয় নেকি মই কি ক'ম আমি ডিম্পুৰ সমানে হৈ আছোঁ লাহে ইয়াত তাৰমানে চব চাব পাৰে এইবোৰ পথাৰ চব বহুত ভাল লাগিল ইয়াত আহি আৰু আমি ই চাইডে নাযাওঁ আৰু আমাৰ গাড়ীত তেলৰ অলপ শেষ হ'ল গাড়ীখন ষ্টাৰ্ট বন্ধ যাই আছে কিবা বয়ে আছে নেকি হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ৰিজুলুৰ চেনেল হয় এইটো ৰিজুলুক ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ই আমাৰ মানে আমি আজি আহিলোঁ ডিম্পুৰ ফ্ৰেণ্ড নি নহয় এতিয়া চানি চুলি কাটিব আমি তাত যাওঁ চেলুনৰ পৰা তাৰপিছত এটা নদীত যাইছোঁ একদম সাধারণ দলান কত তুলবে দিনের মূলত আই গেল সাধারণ নোট কই আগে পার হলো কত পার হয়ে যাবি এত রংনুম
ৰছী চছী গোটাই লৈছি আমি এখন কাঠৰ দলাং আমি বহুত দিনৰ মূৰত কাঠৰ দলাং দেখা পালো যি একদম কি বুলি কয় একদম মজা জাগা আমি এতিয়া তললৈ যাইছো কেনেকৈ জংঘলৰ মাছ দলঙৰ তল আৰু এইটো কি নদী গম নাপাওঁ আমি আহি গ'লো দলঙৰ তল আৰু চাবাৰে দলঙৰ তলত নদীত পানীয়ে নাই ইয়াত দলংখন বনাইছে আধা বনোৱা হোৱাই নাই এই সিটোবাৰে বনোৱা হোৱাই নাই আৰু এইবোৰ আহিছো পুৰা চেণ্ডেল জোৰ ফলকে থলো ইয়াত নদীৰ মাজত যাইছো আমি মারবি গ্রুপ নহয় মোর কি করে বোর পানির মাছ এই মাছ মারে তাত এইটো আমাৰ ৰিজুলে অকলে নদীলৈ নমৈ গৈছে তাৰ লগত ময়ো যাই আছো একেলগে ফিউ মজা যাব নোৱাৰা হেঁতি যে অলপমান পাহাৰ ইয়াতে গোটা দোৱা এডাল পৰিব আৰু অসুবিধা নহয় মাইক ইয়াতে বহুত সময়তে চুলিটো কাটি লওঁ ইয়াতে আমাৰ অসমতে কি ধুনীয়া ধুনীয়া পিকনিক আছে চাওক আপোনালোকে চাওক আপোনালোকে দূৰত যাব নালাগে ইয়াতে ইমান ধুনীয়া ধুনীয়া জাগা ইয়াত পিকনিক খাব পাৰি ইয়াত ফিউ আমি এতিয়া সিটো পাৰে এতিয়া ইয়াৰ পৰা যাওঁ ভোক লাগছি ভোক লাগিছে আমাৰ কিবা অলপ খাই লওঁ আমি DJ Haman Remix মজা লাগিল মজা তামান আমি এতিয়া কিবা খাওঁ এটা এখন ফিল আছে খাৱা আমি এতিয়া কিবা অলপ খাই লওঁ একেলগে আমি তিনিও বন্ধু আমি এতিয়া অলপ খাই লওঁ তাৰপিছত আমি ভোক লাগিছে মানে বহুত ডাউল আপোনালোকে হয়তো বহুত দিন হ'ল বা কাঠৰ দলং দেখাই নাই এইটো উৎসানী একবাৰ উঠতে যা জখৰ বৈ সেই চানি উঠিব এতিয়া কাঠৰ দল Hi everyone. আৰু এইখন পকী দলং হোৱাই নাই অকণমান আছে নদীৰ নাম হৈছে পুঠিমাৰী নদী মাইক খুজিল মাইক ভিজবে নিবি গাড়ী কৰিব Ras. Ras. ছাৰ Ayah boleh? Ada jam sudah selalu kalian tuh. হেল্ল' ভৰিটো ধৰি পেলাই বাই এতিয়া বাই কৰিব ভাল বাচিছে কিন্তু লিখানি এলো থৰে মই ভৰি দিল দিবাৰে খাম তামাম দ আৰু আমি এতিয়া ঠাণ্ডাই খুলিলো কি যাবি বহিলো এইবোৰ আমাৰ খাৱা বস্তু আকলা নাকবি একমাৰ আকলা নাকবি এই ঠাণ্ডা আমি একদম ভোক লাগিছে উঠে নাই এইবোৰ খাব লাগিব গাড়ী পৰে এতিয়া আমি চিপ খাম আমি ঠাণ্ডাতে খাম ফেন এটা আনিছোঁ এটা 1 লিটাৰি আমি তিনিও একেলগে খাম এইটো লওক 32 আনা মই মুখ লগে খাম না খাবা নাপাইছে নিকাল দে পাৰ্টি কৰি বহুত ভাল লাগিল আজিৰ দিনটো আমাৰ স্কুল বন্ধ পূজাৰ কাৰণে
যাওঁতে অলপমান ভিডিঅ' কৰিম হাই যদি ভাল বস্তু পাওঁ আৰু যাওঁতে ভিডিঅ' কৰি যাম আমি এতিয়া যাইছো ভাই তলেদি কাঠৰ দলাং তলত ভাঙিলে হৈছে আৰু মই পলাও আমি এতিয়া যাইছো দলাঙৰ মাজত চাই দলাংখন হোৱাই নাই এতিয়া বুলি যাইছো এলাউড নাই চাগে আদোষ খবৰ ভাল আমি একেলগে আহি কেনে লাগিল আহি বহুত বিৰাট ভাল লাগিল আৰু এটা আছে ড্ৰাইভৰ তাক সোধো কেনে লাগিল আহি এটা কথা ইয়াত ফাটা দলাং মছজিদ ফাটা দলাং কমেডি আৰু এনেকৈ ফাটা ফুটা কৰি আহি পালোঁ ডাইৰেক্ট চৰেৰ গঁৰালত আৰু এনেকৈ ঘূৰি ঘূৰি আহি পালোঁ ডাইৰেক্ট চৰেৰ গঁৰাল কাৰণ মোৰ লাগিল ভোক এতিয়াই ভোক লগাৰ কাৰণে একো নাই খাবৰ বাবে শুদ্ধ দালি তাৰপিছত চৰে ডিমা পাৰিছেনে চাব আহিলোঁ ডিমা কণী আকৌ পৰা নাই সেইকাৰণে আজি লগান খাব লাগিব এতিয়া এই দৰ্জাখন মাৰি দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব